নমস্কাৰ, গুড মৰ্ণিং। মই বিজিত কুমাৰ বৰা আৰু আজি এটা পিকনিক যাম আমচৈত। তো মোৰ লগত এতিয়া আমাৰ ৰিলেশ্যনৰ মানুহ আহিছে। ওলাইছোঁ, বজাৰ চজাৰ কৰিলোঁ, সেইটো কাৰণে অকণমান সময় ল'লে আৰু বাকী একো নাই। চ' লেটছ ব'লক। ৰাস্তাৰ ব্লগ মই কি বনাম, আমাৰ নেশ্যনেল এইটো হাইৱে হয়, ত' ইয়াত ইমানখিনি হেৰি নাই আৰু। ত' সেইটো কাৰণে অকণ হেৰি হয়, দিগদাৰ হৈ যায়। বাকী মই একচুৱেলি ইয়াত এটা ফটো ল'লোঁ আৰু এতিয়া আহি পাইছোঁহি আমচৈ। আমচৈ জেগাটো পালোঁহি আৰু এখন গাড়ী আগত গ'ল, এখন মোৰ পিছত আছে। সেইটো কাৰণে মামাহঁত আগত গ'ল আৰু বাকী মোৰ পিছতে আমাৰ ঘৰৰ মানুহ আহি আছে। এই চাইডে অৰণ্য, কোনো চাইডে আপুনি একো হেৰি নাই। হাতী ওলাই খুব, সেইটো কাৰণে অকণমান সাৱধান। কেতিয়াবা কেতিয়াবা দিনতো ওলায়, আবেলি সময়ততো ওলায়। ৰাস্তাটো বহুত বেয়া। বলক যাওঁ। এইখিনিত অকণ মোৰো ভয় লাগে একচুৱেলি, মিছাটো ক'লে কি হ'ব। হয়, অলমষ্ট মই পিকনিক প্লেচ পাই গ'লোহি। মোৰ অকণ দেৰি আছে একচুৱেলি, বাটৰখন মই ৰখি দিলোঁ। হয়তো চাগে পালেহিয়ে নেকি, মই এইটো কথা গম পোৱা নাই। গম পাম। ৰাস্তাটো বৰ বেয়া। সেইটো চাওক, এইটো পৰশুৰাম মেইন কুণ্ড আমচৈ। ইয়াত লিখা আছে স্বাগতম শিৱকুণ্ড আমচৈ নগাঁও অসম। এইটো দি যাব। চ' এইটো এলেকা একচুৱেলি ইহঁতে আহি পোৱাহি নাই নেকি বাৰু? নাই পোৱা ইহঁতে আহি পেলাই, প্ৰথম মই পালোঁহি। চ' এতিয়া আহি পোৱাহি নাই। এতিয়া আহি পোৱাহি নাই আৰু এতিয়া আহি পোৱালৈ অপেক্ষা কৰোঁ। কি খাইছা? বা জেলি খাইছা? খাইছা নাই? গৰম লাগিছে। কওকচোন অভিজ্ঞতা কওক কিবা। আহিবলৈ ভালেই লাগিছে, বেয়া নহয়। খালি বাকী ভিতৰৰ ফালে কেনেকুৱা আৰু? এতিয়া আমি ভিতৰৰ ফালে যাম অলপ পিছতে।
নিমখ আছে নেকি? আতিব সমবায় চাউল হে সমবায় চাউল সেইখন লৈ চাউল বেছি হ'ব এপোৱামান থৈ দিব এইফালে কি হ'ল সেই তাতে আছে দালি ভাত কিহে বনাইছে চিপছ এটা খোৱা বাই কোন হতো মুচি দিয়াচোন তাই ওলাই আছে এই মুচি দিয়াত এই ডাঙৰজনী ওলাইছে ডাঙৰজনী ওলাই আছে মই বনাবি কি গাহৰিটো পাৰিব না নাযায় আহক আহক নাযায় এইপিনে আহক নাযায় আহক থাকক থাকক আহক এইপিনে খাব এইটো মন্দিৰ হ'ব ন মন্দিৰটো চাই আহকচোন কণ্ডিশ্যনটো চাই সেইটো পাৰি থাকক থাকক নাই 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 দাদা একো নাই সেলফি হলেই নে নতুন ফোন ল'বা নেকি আহক আপুনি ফটো গম পাব তেতিয়া আপুনি এইফালে গৈছে মানে এইফালে মেইন ধুনীয়া এই বিৰাট মজা কি হয় কেমেৰাটো এই মোবাইলটো কি নোট 7 আচ্ছা নোট 7 পাঞ্জাবী গান বানাতো আগে পকা 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 এই বাধা লাগে জোতা চেণ্ডেল ৰখা ঠাই হাতমুখ ধোৱা গা ধোৱা ঠাই হাতমুখ ধোৱা বলাচোন যাব পাৰি নেকি আহাচোন চেণ্ডেল পিন্ধি
শুই দিয়ক আপুনি ইয়াত আহক তললৈ আহক তলত আহক আগৰ দিনত সাৱধান বিশ্ৰাম হৈ গৈছে এই তলত আহক তলত আহি বহক ধুনীয়া আছে আমাৰ কেমেৰাটো দিয়া আন্ধাৰ নহয় আৰু ওচৰৰ পৰা ফটোবোৰ উঠি হ'বলা তো এইটোৱে হ'ল শিৱ কুণ্ড দুটা চৌকাত দুটা মাংস বনিছে কাৰ কি টেষ্ট হয় ভগৱানে জানে আৰু বনাব লাগে বনিছে আৰু এইটো কি বনাইছে এতিয়া মই আপোনাক সুধিব বিচাৰিছোঁ ব্ৰইলাৰ বনাই থকা হৈছে নিশ্চিতভাৱে ক'ব লাগিব এয়া ব্ৰইলাৰ বনাই আছে বোলে আমাৰ অসমৰ এজন সুদৰ্শন ডেকাই বনাইছে ব্ৰইলাৰ এয়া আমি আমাৰ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছোঁ মছলাটো পুৰি যোৱা নাইতো নাই যোৱা এতিয়া আমাৰ অসমৰ চবতকৈ আমাৰ জনপ্ৰিয় খাদ্য এইটো গাহৰি বুলি কয় হ'ব আৰু এজন আহিছে আপুনি এনেকৈ লৈ আগটো এনেকৈ কওক কৰি তেনেকৈ লওক এয়া তেখেতে কৰি আছে সেই কামটো এই তোৰ খুঁটিডাল নাই নেকি এইটো লগাই থোৱা খুঁটি চলি আছে পোহৰটো নাইকিয়া হৈ এইটোহে এতিয়াহে কোনে কি খাইছে ধৰা পৰিব পাৰু কোনটো মাংস খাইছা তুমি চিকেন নে সেইটো আহা তুমি পাৰু তুমি ভিতৰত সোমালা যে কিয় কিয় কাৰণে গেম চাই আছা দিয়া কি হ'ল
খাওঁ আমাৰ থলদিনী ওলোৱা নাই আমাৰ থলদিনী তোমাৰটোত কি পালো চা ওলাব ৰ'বা